Hello all, welcome to my mini vlog. So please background to ignore koribo ekdom room to beya hoy ase aru aji hol Sunday aru ratipa bajise 9:30 aru ami sob dhuniya ke dekhise nohoy ready hoy gosu karon ami kotbat goi asu aji kot goi asu hetu apni lahe lahe gom pabo to aji moi pinhisilu sari to etu hol mor sari look aru etu hol moi to makeup heneko eku nokoru but just mor look to moi apnok dekha dilu keneko lagise kobo de aru etia ami ulai jam olop durate goi asu heya kolu নহয় লাহে লাহে গম পাব কিন্তু আজি গৈ আছো মোৰ মাৰ লগত আৰু এয়া মোৰ দুটা লৰা আৰু মোৰ হাজবেন্ড তো আপুনি দেখিছে আগতে ন মাৰ লগত বহু বছৰ পাছত উলাইছো মানে উলুৱাই নহয় কতো যোৱাই নহয় হেনেকুৱা হেতু কাৰণে মনটো বৰ ভাল লাগিছে আৰু এতিয়া আমি পাৰ হৈ আছো ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু এটো হল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট ইউনিভাৰ্চিটি আৰু এই ৰাস্তাটো বিৰাট ভাল লাগে একদম দুই পিনে ইমান ধুনিয়া গ্ৰীনাৰী গছ আছে বিৰাট ভাল লাগে আৰু ইমান বছৰ তো প্ৰায় 5 বছৰে অহা যোৱা কৰিলো এপিনে ব্ৰাঞ্চত যাও বৰবৰৰ ব্ৰাঞ্চত যেতি আছিল মই তো এপিনে তো অহা যোৱা হয় আৰু হেতু কাৰণে ৰাস্তাটো বহু দিন পাছত মানে ট্ৰান্সফাৰ হোৱাৰ পাছত এই সাকে আহিলো নেকি এটো সাইডে নহলে আহাই নহয় এটো সাইডেও আৰু এতিয়া মই পাৰ হৈ আছো আমাৰ অফিস বৰবৰুৱা ব্ৰাঞ্চটো আৰু এটো হলে সাক আমাৰ ব্ৰাঞ্চটো পাৰ হৈ গলো হেতু কাৰণে মোৰ হল লৰাটোকো দেখাইছো সা আমাৰ অফিস হয় আৰু আহাৰ সময়ত হে খুৱাং যেতিয়া পাইছো নহয় ইমানে পানী দুয়ো পিনে পুৰা পানী ফ্লাড সবৰ মানে ঘৰ সৰ একদম তললৈকে ঘুমাই গৈছে নহয় ইমানে বেয়া লাগিছে নহয় আৰু বহুত মানুহে একদম ৰাস্তাতে ঘৰ বনাইছে কাৰণ আৰু বেলেগ জগাই নাই আৰু গুটে ৰাস্তাত মানে একদম গৰুৱে পুৰা ভৰ্তি ছাগলী ভৰ্তি ৰাস্তাত কাৰণ হিহঁতি কত যাব গুটে পানী দুই পিনে এনে বানপানী হলে প্ৰত্যেক বছৰ হয় সব মানুহৰ ইমান কষ্ট হয় কিন্তু আমি তো ইমান ঘৰ পা নুলাও ডিব্ৰুগড় পা উলৱাও নহয় এয়া প্ৰথম কিবা মানে উলাইছো এনেকুৱা হতা সময়ত যেতিয়া ফ্লাড হৈ আছে এনেকুৱা সময়ত উলাইছো আৰু দৃশ্যটো চাই মানে মোৰ বহুত বেয়া লাগিলে মানে ইমানে কষ্ট লাগিলে নহয় যে মানুহবিলাকে ইমান কষ্টত আছে হেতু কাৰণে কি কম আৰু ইয়াত মানে কবলে না আৰু এতিয়াও মানুহবিলাকে ইমান কষ্ট পাই আছে আৰু হৰুটো গুটে ৰাস্তাটো থিয় হৈ গল এবাৰ বেক সাইডে বহিব এবাৰ আগপিনে বহিব গুটে ৰাস্তাটো গল থিয় হৈ গৈছে একদম আৰু ডাঙৰটো হৈয়ে গল অলপ তাৰ গাও বেয়া লাগিলে কাৰণ তাৰ অলপ মোশন সিকনেসও আছে তো এতিয়া আমাৰ পাবলে হলে আমি যত আহিছো তো আমি আহি হুমালো হিহঁতৰ ঘৰত আৰু আমি আপোনাক কৈ আছিলো ন কত আহিছো আপুনি গম পাব তো আমি একচুয়ালি আহিছো সোনাৰী এজনৰ ঘৰত ফুৰিব আহিছো ঘৰ তো বিৰাট মানে বহুত ওয়ার্ম ওয়েলকাম পালো আৰু মোৰ লৰাটো সাকচন পুৰা একদম হিহঁতৰ ঘৰ লৰাটো আছে হিহঁতৰ লগত খেলি মানে একদম হিহঁতৰ লগতে থাকিব আহিবই বিচাৰা নাই আৰু এতিয়া আমি সবে বহি অলপ কথা পাতি আছো আহি হুমাইছো মোৰ হাজবেন্ড আৰু ইমান ধুনিয়া একদম বনাইছে নহয় আন্টি ইমান ধুনিয়া পিঠা সিঠা বনাইছে হল আন্টি আঙ্কেল বহি আছে দেখিছে একদম সব নিজৰ হাতেৰে বনাইছে নহয় বিৰাট টেস্টি হৈছিল বিৰাট ভাল হৈছিল আমি হিকবিলাকে খালো আৰু মিঠাই আৰু চাহটো মোৰ ইমানে ভাল লাগিল নহয় কি কম আৰু প্ৰথমতে কৈছিলো চাহ নেখাও কিন্তু তাৰপিছত খালো আৰু পিঠাও বহুত ভাল বনাইছিলে আৰু খানাটো কবলে নাই লাঞ্চত একদম মটন বনাইছিলে চিকেন বনাইছিলে আৰু কি কম আৰু দালি ভাজি হিবিলাকটো আছে পনীৰ বনাইছিলে কাৰণ মোৰ লৰাটো আকৌ পনীৰ ভাল পায় আৰু হেতু কাৰণে মই যেটো আধা খালো নহয় তাৰপাছতে মনত পৰিছে ভিডিও কৰাৰ কথা তো হেতু কাৰণে হে আধা খোৱাৰ সময়তে ভিডিও কৰিছো তো এটো হল চিকেন আৰু মটন বনাইছিল আৰু বিয়া পনীৰ দি খাইছো বিৰাতে ভাল লাগিলে তো তাত কথা পাতি কিনে আমাৰ এতিয়া উভতা টাইম হৈ গল আমি উভতি আহিলো আৰু আজি দিনটো বহুত ভালকে গল ধুনিয়াকে গল অলপ টায়াৰ্ডো হৈ আছো বাৰু লগ পাম নেক্সট ভিডিওত আজিলে ইমানে বাই